কি খবৰ আপোনালোকৰ? আৰু মোৰ দেহা বেয়া, চেহেৰা দেখি গম পাইছে, চকু পুৰা সোমাই গৈছে আৰু জ্বৰে বহুত বেয়াকৈ চেপিছে। তো এটা ডিপ্লিনা ব্লগছৰ মিনি ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি অলপ ঘৰৰ কাম কৰা হ'ল, দেউতা আৰু মই লাগি পেলাই ঘৰৰ কাম কৰিলোঁ। কি কৰিলোঁ আপোনালোকক দেখাই আছোঁ, তো ভিডিঅ'টো চাই থাকক। দেউতা আৰু মই ৰাতিপুৱা সোনকালে উঠি লৈ ভাবিলোঁ এই জাবৰবোৰ হৈ আছিলে, ঢেৰ ঘাঁহ বন গজি ফুলনি বাৰীখন অৱস্থাবিহীন হৈ আছিলে আৰু বেলি ফুল, জবা ফুলৰ পৰা আদি কৰি সকলোবোৰ ফুলে ফুলিছে। সেয়া ধুনীয়াকৈ চফা কৰিলোঁ। এতিয়া ইয়াত শাক দিব পৰা হ'ব, লাই পালেং এনেকুৱা ধনিয়া কিবা কিবি এইবোৰ শাকবোৰ দিবৰ কাৰণে চফা কৰা হ'ল। এতিয়া ভাল লাগিছে আৰু পিছফালৰ দুৱাৰমুখখন আৰু এখন বিখ্যাত দলংখন আৰু জাবৰবোৰ ইফালে পেলাই দিলত গোটেই হাঁহো আহি চৰি আছে আৰু ভাল লাগিছে। এতিয়া ফুলবোৰ ধুনীয়াকৈ ফুলিছে আৰু পানী গোবৰ সেইবিলাক দিব লাগিব। বহুত দিন প্ৰতিপাল কৰা নাছিলে, অৱশ্যে দেহা বেয়া হৈ থাকিলে এইবিলাক কাম কৰিবলৈ নোৱাৰি। মাতটো ভাগি ওলাইছে যেনে তেনে। আৰু এজোপা কথনা ফুলৰ গুটি, তাৰপিছতে এইবোৰ ফুলিছে আৰু নবৈ দিছিলে কিছুমান ফুল আৰু চুৰে নিলে তাৰে কিছুমান আছে আৰু এইবোৰ এল'ভেৰা আৰু দি থৈছোঁ আৰু তেনেকৈ কিছুমান ফুল, কিছুমান এইবোৰ নবৈৰ পৰা আনি ৰোৱাই প্ৰায়ভাগ আৰু দেৰগাঁৱৰ পৰা অনা আচলতে। এতিয়া ভাল হৈছে আৰু এইপিনে চাহ খাবৰ কাৰণে বনাই আছোঁ পিঁয়াজি আৰু এনেকৈ উজাই মেলি বনাই আছোঁ আৰু এয়া বনাই চাহৰ লগত খাবৰ কাৰণে বনাই আছোঁ। এই যিহেতু ৰাতিপুৱা সোনকালে ভোক লাগে ন, তেনেকৈ ঘৰতে কিবা এটা খাবলৈ পালে ভাল লাগে আৰু বাহিৰত ইমানকৈ মই অৱশ্যে নাখাওঁ। আৰু জালুক দি চাহ বনালে, দেউতাই বনালে, মই বনোৱা নাই বাৰু। আৰু সেয়াকে খাম আৰু আজিৰ ভিডিঅ'টো আপোনালোকলৈ ইমানতে আগবঢ়ালোঁ।